নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিৰ অধ্যায় 4 খাদ্য স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ পাঠ 2 অভ্যাসৰ পৰিৱৰ্তন পাঠটোৰ বিষয়ে আগবাঢ়িছোঁ। আমি ইয়াৰ আগৰ পাঠ আলোচনা কৰিলোঁ। এতিয়া আমি অভ্যাসৰ পৰিৱৰ্তন পাঠটোতনো কি আছে তাকে চাওঁ আহাচোন। পাঠ 2ত চোৱা, অভ্যাসৰ পৰিৱৰ্তন বুলি ক'লে আমি জানো যে আমাৰ অভ্যাস কিছুমান আছিলে, হয়তো ভাল অভ্যাস বেয়ালে হ'ল, বেয়া অভ্যাস ভাললৈ গ'ল, সেই পৰিৱৰ্তন হ'ল মানে সলনি হ'ল। আৰু আমি সেই অভ্যাসৰ সলনি হোৱাটোকে আমি এই পাঠটোত পঢ়িম। এতিয়া তোমালোকে কৈছে যে তোমালোকে তৃতীয় শ্ৰেণীত সহজ অভ্যাসৰ সুফল পাঠটোত স্বাস্থ্য হৈছে পৰম ধন, সেই কথাটো পাই আহিছা। সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ আমি কি কি কৰিব লাগে সেয়াও তোমালোকে জানি আহিছা। সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ মানে আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমি খোৱা বোৱা আৰু শাৰীৰিক ব্যায়াম কচৰৎ যে কৰিব লাগে সেইবিলাকৰ বিষয়ে আমি জানি আহিছোঁ। সুস্বাস্থ্যই দেহ মন ভালে ৰাখে, স্বাস্থ্য ভালে থাকিলেহে আমাৰ দেহাটো ভালে থাকিব, সেইকাৰণে কোৱা হয় দেহা থাকিলেহে বেহা। তলত দিয়া চিত্ৰকথাখনত জ্ঞান নামৰ ল'ৰাজনৰ সুঅভ্যাস সুস্বাস্থ্য গঢ়াৰ প্ৰতি কেনেকৈ ধাউতি জন্মিলে জানো আহা। ইয়াত এজন জ্ঞান নামৰ ল'ৰা আছে আৰু এইটো চিত্ৰকথা, মনত ৰাখিবা চিত্ৰকথা, আৰু কেৱল কথাই নহয় মানে চিত্ৰও আছে আৰু চিত্ৰৰ লগতে কথাখিনি আছে, আমি বুজি যাব লাগিব। ঠিক আছে, পঢ়ো আহা। ইয়াত চোৱা, এজন ল'ৰা বিচনাত আছে আৰু তেওঁ শুই আছে আৰু মাকে তেওঁৰ লগত কথা বতৰা পাতি আছে। ইয়াত এইটো কি হৈছে আমি চাওঁ আহাচোন। মাকে কৈছে, জ্ঞান উঠাচোন, বহু দেৰি হ'ল। ল'ৰাজনে অৰ্থাৎ জ্ঞানে কৈছে, ৰ'বাচোন মা, আৰু অলপ শুই লওঁ, মোৰ টোপনি পূৰ হোৱাই নাই। তাৰপিছত কি হ'ল, জ্ঞানে কৈ পেলাই গা এঙামুৰি দি বিচনাৰ পৰা উঠিছে। তাৰ পিছত চোৱা, জ্ঞানৰ দেউতাকে সুধিছে, তুমি গা নোধোৱাকৈ খাবলৈ আহিলা যে? মানে জ্ঞানে কি কৰিলে, গা নোধোৱাকৈ খাবলৈ আহিলে। সেইকাৰণে জ্ঞানৰ দেউতাকে সুধিছে যে তুমি গা নোধোৱাকৈ খাবলৈ আহিলা যে? মোৰ দেৰি হৈছে দেউতা, মোৰ দেৰি হৈছে কাৰণে মই গা নোধোৱাকৈ খাবলৈ আহিলো বুলি কৈছে। তাৰ পিছত জ্ঞানৰ মাকে জ্ঞানৰ পিছৰ ছবিখনত কি কৈছে চোৱা, আজি পালেং শাকেৰে মাছ ৰান্ধিছো, খোৱা এতিয়া। তাৰপৰা জ্ঞানে ক'লে, নাই নাই, মই এইবোৰ নাখাওঁ, মোক চাওমিন বা বেলেগ কিবা দিয়া। মানে এই পাঠটোত আমি কি দেখিছো যে জ্ঞানৰ কিন্তু অভ্যাস কিছুমান বেয়া আছে, কাৰণ জ্ঞানে খোৱাৰ পৰা উঠা দেৰি কৰিছে, তাৰপিছত গা নোধোৱাকৈ খাবলৈ বহিছে, তাৰপিছত আকৌ মাকে যেতিয়া পালেং শাকেৰে মাছ ৰান্ধিছে, ঘৰুৱা আঞ্জাৰ সৈতে মাছ খাবলৈ মন নকৰি চাওমিন আৰু বেলেগ কিবা দিয়া বুলিহে জ্ঞানে কৈছে, হয়নে? ইয়াৰ পিছৰ পৃষ্ঠাটোতনো কি আছে আমি চাওঁ আহা। বিদ্যালয়লৈ গৈছে চোৱা, বিদ্যালয়লৈ যাওঁতে জ্ঞানৰ লগৰে হওক বা জ্ঞানৰ বা এগৰাকী, ঠিক আছে, কৈছে যে আজি মই ভাত দাইল আৰু শাক খাই আহিছো, তুমি বাৰু কি খাই আহিছা? জ্ঞানক সুধিছে। জ্ঞানে কৈছে, এইবোৰ খাই মই খুব বেয়া পাওঁ। জ্ঞানে কৈছে যে এইবোৰ খাই মই বৰ বেয়া পাওঁ, মোৰ বেয়া লাগে খাই। তাৰ পিছত কৈছে, এই পিছৰ ছবিখনত চোৱা, জ্ঞানৰ শিক্ষকে জ্ঞানক কৈছে, জ্ঞান তুমি কিয় ব্যায়াম কৰা নাই? মানে জ্ঞানে ব্যায়াম কৰিব পৰা নাই, সেইকাৰণে জ্ঞানৰ শিক্ষকে কৈছে। তাৰপিছত জ্ঞানে কৈছে কি, ছাৰ মোৰ খুব ভাগৰ লাগি আছে। জ্ঞানে কৈছে মোৰ খুব ভাগৰ লাগিছে, আৰু ভাগৰ লগা কাৰণে তেওঁ ব্যায়াম কৰিব পৰা নাই। তাৰ পিছৰ চিত্ৰকথাখনত কি কৈছে চোৱা, জ্ঞানৰ শিক্ষক আৰু শিক্ষকৰ লগত কি কৈছে চোৱা, শিক্ষক কিন্তু জ্ঞানে শুনিহে আছে। জ্ঞানৰ শিক্ষকে কৈছে, স্বাস্থ্যকৰ খাদ্য আৰু নিয়মিত ব্যায়ামে আমাৰ কি উপকাৰ কৰে? বিদ্যালয়ত শ্ৰেণীকোঠাত আলোচনা কৰোঁতে শিক্ষকে সুধিছে, আৰু এগৰাকী ছাত্ৰ ছাত্ৰীয়ে কৈছে যে আমাৰ মগজু আৰু শৰীৰ সুস্থ সবল কৰি ৰাখে। কি কৈছে যে স্বাস্থ্যকৰ খাদ্য আৰু নিয়মিত ব্যায়াম যদি কৰোঁ, আমি কি হ'ব, মগজু আৰু শৰীৰ সুস্থ সবল কৰি ৰাখে। সেই কথাটো জ্ঞানে শুনি আছে। এইবোৰ নকৰোঁ বাবে মই সদায় ভাগৰুৱা হৈ থাকো নেকি? জ্ঞানে উপলব্ধি কৰিছে যে এই সুস্বাস্থ্য ভাল খাদ্যও নাখাওঁ আৰু মই ব্যায়ামো নকৰোঁ, সেইকাৰণেই মই ভাগৰুৱা হৈ থাকো নেকি বাৰু? জ্ঞানৰ মনলৈ এটা প্ৰশ্ন আহিছে। তাৰ পিছত আকৌ কি হৈছে চোৱা, ৰিকেশ্যনত বিদ্যালয়ৰ জিৰণি সময়ত কি কৈছে, লগৰ ছাত্ৰ ছাত্ৰীসকলে খেলি আছে আৰু লগৰ ছাত্ৰ এজনে জ্ঞানক চিঞৰি মাতিছে ফুটবল খেলাৰ মাজৰ পৰা, জ্ঞান
খেলো আহা। তাৰ পিছত জ্ঞানে কৈছে কি চোৱা, তোমালোকে খেলা, মোৰ গাটো ভাল লগা নাই। মানে কি হৈছে, জ্ঞানৰ গাটো ভাল লাগি থকা নাই, কাৰণ ইয়াৰ পৰা কি বুজিলা যে জ্ঞানে খাদ্য নিয়মিতভাৱে নাখায়, স্বাস্থ্যকৰ খাদ্য, আৰু ব্যায়ামো নকৰে। সেইকাৰণে জ্ঞানৰ ভাগৰ লাগে, আৰু জ্ঞানে সেইকাৰণে গাটো ভাল লাগি নাথাকে আৰু খেলিবলৈ মন কৰা নাই। জ্ঞানে সেয়া নিজেই উপলব্ধি কৰিছে। আৰু তাৰ পিছত কি কৈছে চোৱা, মা, মোৰ পেটটো আকৌ বিষাইছে, গাটো বেয়া লাগিছে। ঘৰত গৈ পাই জ্ঞানে মাকক কৈছে পেট বিষাইছে আৰু হেনো গাটো বেয়া লাগিছে। তেতিয়া দেউতাক কাষতে বহি আছে, আৰু দেউতাকে কৈছে চোৱা, তোমাৰ অভ্যাসবোৰ সলনি কৰিব লাগিব দেই। মানে এই যে ভাল খাদ্য খোৱা আৰু ব্যায়াম কৰা, এনেধৰণৰ কামবোৰ কৰিব লাগিব, তেতিয়াহে জ্ঞানৰ পেট বিষ নোহোৱা হ'ব, গাটো ভাল লাগি থাকিব। সেই কথাটো দেউতাকে জ্ঞানক বুজাই দিছে। তাৰপিছত মাকে কাম কৰি আছে যদিও মাকে তাৰ পৰাই কি কৈছে যে ভাল ভাল খাদ্য খাব লাগিব, ব্যায়ামো কৰিব লাগিব। এতিয়া দৰৱ খাই লোৱা, ভাল ভাল খাদ্য খাবা আৰু ব্যায়াম কৰিবা, এতিয়া বাৰু তুমি গাটো দৰৱ খাই ভাল কৰি লোৱা, সেই বুলি কৈছে। তাৰ পিছত কি কৈছে চোৱা, জ্ঞান শুই আছে বিচনাত। তাৰ মাকে কৈছে, শুন, আজি তুমিও আমাৰ সৈতে খোজকাঢ়িবলৈ ওলোৱা। মাকে আৰু দেউতাকে যেতিয়া খোজকাঢ়িবলৈ ওলাইছে বাহিৰত, তেতিয়া জ্ঞানকো লগ লৈছে। তাৰ দেউতাকে কৈছে, যোৱা জ্ঞান, সোনকালে দাঁতকেইটা ঘঁহি লোৱা। খোৱাৰ পৰা উঠিছে, আৰু খোৱাৰ পৰা উঠি ৰাতিপুৱা মানে খোজকাঢ়িবলৈ যায়। আৰু তেতিয়া জ্ঞানৰ মাক আৰু দেউতাক দুয়োজনে জ্ঞানক লগ লৈছে যে ব'লা, আজি আমাৰ লগতে তুমি খোজকাঢ়িবা, আৰু মুখখন ধুই লোৱা, যোৱা সোনকালে, এনেধৰণে কৈছে। এনেদৰে ৰাতিপুৱা 15-20 মিনিট খৰকৈ খোজকাঢ়িব লাগে। সেই বুলি খোজকাঢ়ি গৈ থাকোঁতে জ্ঞানৰ দেউতাকে ক'লে, আকৌ মাকে কি কৈছে যে ইমান লাহে লাহে নহয়, খৰকৈ খোজকাঢ়া। মানে জ্ঞানক কৈছে যে লাহে লাহে খোজকাঢ়িলে নহ'ব, শৰীৰটো ব্যায়াম কৰাৰ লেখীয়া কৰিব লাগিব, শৰীৰৰ অংগবিলাক মানে সঞ্চালন হ'ব লাগিব। সেইকাৰণে খৰকৈ খোজকাঢ়া, আৰু খৰকৈ খোজকাঢ়িলেহে তোমাৰ শৰীৰত মানে ব্যায়াম কৰাৰ দৰে তুমি এটা তোমাৰ শৰীৰে গম পাব যে তুমি খোজকাঢ়িছা। সেইটোকে মাকে বুজাব বিচাৰিছে। তাৰপিছত কি কৈছে, জ্ঞান, আজি মাৰাই যি ৰান্ধিছে তাকেই খোৱা। দেউতাকে জ্ঞানক কৈছে, মাৰাই যি ৰান্ধিছে তাকে খোৱা। মানে কিয়, মাৰাইতো ভাল বস্তুৰে ৰান্ধিছে। মানে ধৰি লোৱা সেই প্ৰথম দিনাখন কি ৰান্ধিছিলে, আঞ্জা, মাছৰ আঞ্জা আৰু পালেং শাক, সেয়া নাখায়। তেনেধৰণৰ ঘৰুৱা বস্তুবিলাককে দেউতাকে খাবলৈ কৈছে। আৰু জ্ঞানে কৈছে, হ'ব দেউতা। জ্ঞানে মানে খাম বুলি মানি লৈছে। মানে ইয়াৰ পৰা কি বুজিলো, জ্ঞানে কথাবোৰ উপলব্ধি কৰি জ্ঞানে ভালৰ দিশেৰে আগবাঢ়িছে, ভাল অভ্যাস ল'বলৈ ধৰিছে। জ্ঞান তেনেধৰণে নিজকে নিজে জ্ঞানে পৰিৱৰ্তন কৰিছে। বঢ়িয়া, তুমি যথেষ্টখিনি উন্নতি কৰিছা। জ্ঞানক দেউতাকে কৈছে যে তুমি যথেষ্টখিনি উন্নতি কৰিছা, আগতকে তুমি বহুতখিনি কৰিব পাৰিছা, খেলিব পাৰিছা, ব্যায়াম কৰিব পাৰিছা, ভাল খাব পাৰিছা, সেইকাৰণে তোমাৰ ভাল হ'ব। সেইকাৰণে দেউতাকে কৈছে যে তুমি আগতকে ভাল উন্নতি কৰিছা। তাৰ পিছৰ চিত্ৰত কথাত কি আছে চোৱা, ছোৱালীগৰাকীৰ লগত জ্ঞান বহি আছে আৰু কৈছে, জ্ঞান, আজি দাইল ভাজিৰে ভাত খাই কেনেকুৱা লাগিলে। মানে মধ্যাহ্ন ভোজন, ধৰি লোৱা বিদ্যালয়ত যে আমি ভাত খাওঁ, মধ্যাহ্ন ভোজনতো জ্ঞানে আগতে ভালকে নাখায়। সেইদিনাখন ভাত খাওঁতে আমাৰ যিহেতু দাইল ভাজি থাকেই, আৰু সেই দাইল ভাজি খাই পেলাই লগৰগৰাকীয়ে জ্ঞানক সুধিছে যে দাইল ভাজিৰে ভাত খাই কেনেকুৱা লাগিলে। আৰু তেতিয়া জ্ঞানে কৈছে, এইকেইদিন এনেকৈ খাই খুব ভাল লাগিছে, এইকেইদিন এনেধৰণে খাই মোৰ খুব ভাল লাগিছে, মই এনেধৰণে খাব পৰা হ'লো, আগতেহে মই নোখোৱা হৈ আছিলো, এতিয়া মই ভাল পাওঁ, সেই বুলি কৈছে। তাৰ পিছত বিদ্যালয়ৰ শ্ৰেণীকোঠাত কি কৈছে চোৱা, শিক্ষকে কৈছে, তোমালোকৰ কোনে কোনে 3বিধ সেউজীয়া শাক পাচলিৰ নাম ক'ব পাৰিবা। তেতিয়া যেনে কৈছে, ঢেকীয়া, পালেং শাক, তিতা কেৰেলা, এনেধৰণে শাক পাচলিৰ নাম এজনে কৈছে। আৰু এয়া হ'ল সেউজীয়া শাক পাচলি। আৰু মনত ৰাখিবা, সেই সেউজীয়া শাক পাচলিবিলাকে আমাৰ শৰীৰত শক্তিৰ যোগান ধৰে। ঠিক আছে। তাৰপিছত শুদ্ধকে কওঁতে এগৰাকীয়ে বাহ বাহ বুলি চাপৰি বজাইছে, আৰু এগৰাকীয়েও বাহ বাহ বুলি চাপৰি বজাইছে, মানে শুদ্ধ হৈছে কোৱা। ঠিক আছে। তাৰ পিছত চোৱা, জ্ঞানে ঘৰতে বহি লিখিছে, তেওঁ নিজৰ বহীখনত কি লিখিছে চোৱা, নিয়মিত সেউজীয়া শাক পাচলি ফল মূল খাম। জ্ঞানে নিজে নিজৰ কাৰণে লিখিছে। তাৰ পিছত খত কৈছে, সদায় খোজ কাঢ়িম।
সময়ে সময়ে পানী খাম বাহিৰা খাদ্য নাখাওঁ জ্ঞানে নিজে নিজক সলনি কৰিছে আৰু সেইকেইটা তেওঁ নিজে মনত পণ হিচাপে লৈছে এটা সংকল্প হিচাপে লৈ সেই কথাকেইটা লিখিছে আৰু এইকেইটা সদায় ভাল অভ্যাস আমি সকলোৱে কৰিব লাগে কি কৰিব লাগে নিয়মিত সেউজীয়া শাক পাচলি খাব লাগে সদায় খোজকাঢ়িব লাগে সময়মতে পানী খাব লাগে বাহিৰা খাদ্য খাব নালাগে বেছি অধিক তেল মছলাযুক্ত খাদ্যই আমাৰ শৰীৰটো কিন্তু বেয়াহে কৰে দেই ইয়াৰ পিছত আমি কি আছে চাওঁ আহা পাঠভিত্তিক ক্ৰিয়াকলাপলৈ যাওঁ ইয়াত কি কৈছে তলত দিয়া প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা জ্ঞানে ৰাতিপুৱা বহু দেৰিলৈ কিয় উঠা নাছিল গাটো দুৰ্বল লগাৰ বাবে টোপনি পূৰ নোহোৱাৰ বাবে ঠাণ্ডা লগাৰ বাবে আৰু মায়ে জগাই নিদিয়াৰ বাবে টোপনি পূৰ নোহোৱাৰ বাবে বুলি মাকক কৈছিলে সেইকাৰণে আমি খটো আমি গোল কৰিব লাগিব ঠিক আছে খটো আমি গোল কৰিব লাগিব বৃত্তটো পূৰ কৰি দিলো তাৰপিছত কি কৈছে জ্ঞানে কিয় পঢ়াশালীত ব্যায়াম কৰা নাছিল পদ দিছে তাৰ টোপনি পূৰ হোৱা নাছিল বাবে সি শাক পাচলি খাই অহা নাছিল বাবে তাৰ খুব ভাগৰ লাগি আছিল বাবে সি ঘৰত চাওমিন খাই অহা নাছিল বাবে ইয়াত আমি পাইছো যে জ্ঞানৰ খুব ভাগৰ লাগি আছিলে গতিকে আমি গটো বৃত্তটো পূৰ কৰিলো ঠিক আছে তাৰপিছত কি কৈছে চোৱা আমি কিয় ব্যায়াম কৰিব লাগে আমি ব্যায়াম কৰিব লাগে দেহ মন সুস্থ কৰি ৰাখিবলৈ আজৰি সময় কটাবলৈ শকত আবদ হ'বলৈ শাৰীৰিক পৰিশ্ৰম কৰিবলৈ দেহ মন সুস্থ কৰি ৰাখিবলৈ কটোত আমি বৃত্তটো পূৰ কৰিছো ক উত্তৰটো শুদ্ধ ওপৰত দিয়া প্ৰশ্নকেইটা শুদ্ধ বুলি কিয় বাছি ললা কোৱা এতিয়া ওপৰত দিয়া প্ৰশ্নকেইটা শুদ্ধ বুলি বাছি লোৱা হ'ল কাৰণ আমি পাঠটো পঢ়িলো পাঠটো পঢ়ি পেলাই গম পাইছো যে এই প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰ এই নিৰ্দিষ্টকে কৰি দিয়া কেইটা সেইকাৰণে আমি ইয়াক শুদ্ধ বুলি বাছি ললো ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্ন 3লৈ যাওঁ আহাচোন ইয়াত কৈছে কোৱা আৰু লিখা প্ৰশ্ন কত কৈছে জ্ঞানে কি খাই ভাল পাইছিল উত্তৰ জ্ঞানে চাওমিন খাই ভাল পাইছিল প্ৰথম অৱস্থাত হয়নে খ জ্ঞানৰ বান্ধৱীজনীয়ে কি খাই বিদ্যালয়লৈ আহিছিল উত্তৰ জ্ঞানৰ বান্ধৱীজনীয়ে ভাত দাইল আৰু শাক খাই বিদ্যালয়লৈ আহিছিল প্ৰশ্ন গ তুমি কিয় ব্যায়াম কৰা নাই প্ৰশ্নটো কোনে কাক কৈছিল উত্তৰ তুমি কিয় ব্যায়াম কৰা নাই এই প্ৰশ্নটো পঢ়াশালীৰ শিক্ষকে জ্ঞানক কৈছিল ইয়াৰ পিছৰ প্ৰশ্ন 4 কত কৈছে জ্ঞানে সদায় ভাগৰ লাগি থকা বুলি কিয় কৈছিল উত্তৰ জ্ঞানে স্বাস্থ্যকৰ খাদ্য নাখাইছিল আৰু নিয়মিত ব্যায়াম নকৰিছিল বাবেই সদায় ভাগৰ লাগি থকা বুলি কৈছিল প্ৰশ্ন খ দেউতাকে জ্ঞানক ব্যায়াম আৰু খেলা ধূলা কৰিবলৈ কিয় উপদেশ দিছিল উত্তৰ নিয়মিত ব্যায়াম আৰু খেলা ধূলাই আমাৰ মগজু আৰু শৰীৰ সুস্থ সবল কৰি ৰাখে বাবে দেউতাকে জ্ঞানক ব্যায়াম আৰু খেলা ধূলা কৰিবলৈ উপদেশ দিছিল প্ৰশ্ন গ চিত্ৰকথাখনৰ শেষৰ ছবিখনত জ্ঞানৰ পঢ়া মেজৰ সন্মুখত আঁৰি থোৱা কাগজখনত কি কি লিখা আছিল আৰু কিয় লিখা আছিল উত্তৰ কাগজখনত এনেদৰে লিখা আছিল ক নিয়মিত সেউজীয়া শাক পাচলি ফল মূল খাম খ সদায় খোজকাঢ়িম গ সময়ে সময়ে পানী খাম ঘ বাহিৰা খাদ্য নাখাওঁ জ্ঞানে নিজৰ বেয়া অভ্যাসবোৰ সলনি কৰি সুস্বাস্থ্য গঢ়িবলৈ এই নিয়মবোৰ মানি চলাৰ প্ৰতিশ্ৰুতি লৈছিল বাবেই এইবোৰ লিখি লৈছিল ইয়াৰ পিছৰ প্ৰশ্ন 5 ছাৰ মোৰ বৰ ভাগৰ লাগিছে জ্ঞানৰ কিয় ভাগৰ লাগিছিল তাৰ পাছত জ্ঞানে কি কি কাম কৰিলে সেই কামখিনি কৰাৰ পাছত জ্ঞানৰ কি কি লাভ হ'ল বুলি তুমি ভাবা উত্তৰ জ্ঞানে স্বাস্থ্যকৰ খাদ্য নোখোৱা আৰু ব্যায়াম নকৰাৰ বাবে ভাগৰ লাগিছিল তাৰ পাছত জ্ঞানে মাক দেউতাকৰ কথা মতে ৰাতিপুৱা সোনকালে উঠি 15-20 মিনিট খৰকৈ খোজ কাঢ়িবলৈ ল'লে লগতে সি দাইল ভাত আৰু সেউজীয়া শাক পাচলি খাবলৈ আৰম্ভ কৰিলে এই কামখিনি কৰাৰ পাছত জ্ঞানৰ শৰীৰ সুস্থ হ'ল তাৰ ভাগৰ লগা নাইকিয়া হ'ল আৰু সি যথেষ্টখিনি উন্নতি কৰিলে ইয়াৰ পিছৰ প্ৰশ্ন 6 পাঠটো বুজি কাহিনীটো নিজে সজাই লিখা উত্তৰ এদিন জ্ঞান বহু দেৰিলৈ শুই আছিল দেৰিকৈ উঠা বাবে সি গা নোধোৱাকৈ খাবলৈ গ'ল মাকে ৰন্ধা মাছ আৰু পালেং শাক খাবলৈ অস্বীকাৰ কৰি সি চাওমিন বিচাৰিলে বিদ্যালয়ত তাৰ বান্ধৱীয়ে দাইল ভাত খাই অহা বুলি কোৱাত সি সেইবোৰ খাই বেয়া পায় বুলি ক'লে পুষ্টিকৰ আহাৰ আৰু ব্যায়ামৰ অভাৱত বিদ্যালয়ত তাৰ
খুব ভাগৰ লাগিছিল আৰু সি খেলিবলৈ যোৱা নাছিল। পাছত মাক দেউতাক আৰু শিক্ষকৰ বুজনি শুনি জ্ঞানে নিজৰ অভ্যাস সলনি কৰিবলৈ ল'লে। সি ৰাতিপুৱা খৰকৈ খোজকাঢ়িবলৈ আৰু স্বাস্থ্যকৰ খাদ্য খাবলৈ ল'লে। ফলত তাৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হ'ল। ইয়াৰ পিছত কি আছে আমি চাওঁ আহাচোন। প্ৰশ্ন 7, তলত একোটা শব্দৰ বিপৰীতে দুটাকৈ অৰ্থ দিয়া আছে, তাৰ ভিতৰত পাঠৰ লগত খাপ খোৱা অৰ্থটো ৰাখি আনটো কাটি দিয়া। শব্দ দিছে সোণ। সোণৰ দুটা অৰ্থ আছে, এবিধ মূল্যৱান ধাতু যাক আমি সোণ বুলি কওঁ, আৰু শিশুক চেনেহত মতা মাত, আমি সোণটো দেহাটো বুলি যে মাতো সেই সোণ। ইয়াত জ্ঞানক সোণ বুলি মাতিছে মাকে, ঠিক আছে। সেইকাৰণে আমি পাঠত আমি এইটোহে পাইছো, এইটো নাই পোৱা, গতিকে ইয়াত আমি কটা চিন দিছো। আৰু তাৰপিছত কৈছে দাইল। দাইল শব্দও দুটা অৰ্থ দিছে, ফলা মাহ, ফলা মাহৰ আঞ্জা। আমি মাহটোকো দাইল বুলি কওঁ, যেনে মাটি দাইল, মচুৰ দাইল, মগুৰ দাইল, কিন্তু সেই আঞ্জা তৰকাৰীখন বনোৱাৰ পিছত আমি তাকো দাইল বুলি কওঁ। পাঠটোত সেইটো কথা আছে, গতিকে ফলা মাহটো আমি কটা চিন দিছো। খেল। খেল বুলি কওঁতে চোৱা, ধেমালি কৰা, আমি খেল ধেমালি কৰোঁ, যিকোনো খেল খেলোঁ তাকো আমি খেল বুলি কওঁ। আৰু এটা কৈছে কি, একেলগে খোৱা মেলা কৰা মানুহৰ সমাজ। আমি সমাজত যে কেতিয়াবা ভাগ ভাগ হৈ দুটা খেল হৈ থাকে বা চাৰিটা খেল হৈ থাকে, এখন গাঁৱত 3টা খেল, এটা খেলো থাকিব পাৰে, সেই ভাগ ভাগ হৈ এখন সমাজ গঠন কৰে আৰু সেই একেলগে খোৱা মেলা কৰে, তেনেধৰণকো খেল বুলি কয়, কিন্তু এইটো নহয়, গতিকে ইয়াত খেল ধেমালি কৰাৰ কথা কৈছে। পালেং। পালেং মানে শোৱা বিচনা, আমি যোনখন বিচনাত ৰাতি বিশ্ৰাম কৰোঁ তাক আমি পালেং বুলিও কওঁ। আৰু এবিধ শাকৰ নাম, ইয়াত শাকৰ নামৰ কথা কৈছে, পালেং শাক, গতিকে আমি ইয়াত কটা চিন দিছো। ঠিক আছে। ইয়াৰ পিছত কৈছে ভাষা অধ্যয়ন। ভাষা অধ্যয়নত কি আছে চাওঁ আহা, পঢ়িবলৈ দিছে। এইবোৰ নকৰোঁ বাবে মই সদায় ভাগৰুৱা হৈ থাকো নেকি? জ্ঞানে নিজে নিজকে প্ৰশ্ন কৰিছিলে। তেতিয়া ইয়াত কি কৈছে, এই সংলাপটোত ভাগৰুৱা শব্দটোত ভাগৰ শব্দৰ লগত উৱা। চোৱা, ভাগৰুৱা, ভাগৰ যোগ হচৌ, এই ইয়াত ৰয়ুৰু, মানে ইয়াত হচৌকাৰ আছে, হচৌ আৰু উৱা, ভাগৰ আৰু উৱা দি গঠিত হৈছে, অৰ্থাৎ কি হৈছে, ভাগৰ যোগ উৱা, ভাগৰুৱা। তাৰপিছত কি কৈছে, সেইদৰে ৰণ যোগ হচৌ ৰনুৱা, হয়নে? ঠিক তেনেধৰণে তোমালোকক ভাঙিবলৈ দিছে, চোৱা কেইটামান। ঘৰুৱা, তলৰ শব্দবোৰ ভাঙি যোৱা। ঘৰুৱা, ঘৰ যোগ উৱা, ঘৰুৱা। সাৰুৱা, সাৰ যোগ উৱা, সাৰুৱা। পলসুৱা, পলস যোগ উৱা, পলসুৱা। জাবৰুৱা, জাবৰ যোগ উৱা, জাবৰুৱা। ঠিক আছে, এনেধৰণে আমি প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্ন 9ত কি দিছে আমি চাওঁ আহা। তলত জ্ঞানৰ মাকে কোৱা কথাখিনিলৈ মন কৰোঁ আহাচোন। দেউতাকে কৈছিলে, ইমান লাহে লাহে নহয়, খৰকৈ খোজকাঢ়া। মাকে কৈছিলে, এনেদৰে ৰাতিপুৱা 15-20 মিনিট খোজকাঢ়িব লাগে, হয়নে? এতিয়া ইয়াতে কি কৈছে, ইয়াত লাহে লাহে নহয়, খৰকৈ খোজকাঢ়া। ইমান লাহে লাহে নহয় বুলি যে কৈছে, ইয়াত লাহে লাহে আৰু খৰকৈ শব্দ দুটাই খোজকঢ়া ক্ৰিয়াপদৰ অৱস্থা বা গুণ বুজাইছে। খোজকঢ়া ক্ৰিয়াপদটোৰ মানে আমি খোজকঢ়াটো ক্ৰিয়াপদ আৰু তাৰ অৱস্থা বা গুণ বুজাইছে লাহে লাহে, খৰকৈ, এইবিলাকে লাহে লাহে ইয়াৰ এটা অৱস্থা আৰু খৰকৈ এটা অৱস্থা। ইয়াতে কি জানো আহা, ক্ৰিয়াৰ গুণ অৱস্থা প্ৰাবল্য বুজোৱা পদবোৰ ক্ৰিয়া বিশেষণ বুলি কোৱা হয়। ইয়াত আমি কি বুজিলো যে ক্ৰিয়াপদৰ গুণ অৱস্থা প্ৰাবল্য আদি যেতিয়া বুজাব, ক্ৰিয়াপদ খোজকঢ়াটোক যেতিয়া বেছিকে জোৰ দি বুজাব বা লাহে লাহে খৰকৈ বুলি কওঁতে এই শব্দ দুটাক আমি ক্ৰিয়া বিশেষণ বুলি ক'ম। ঠিক আছে, এতিয়া তলত দিয়া বাক্যকেইটা চোৱা। তোমাক মনত ৰাখিবলৈ কৈছে, ক্ৰিয়াটোক কেনেকৈ বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ পাবা সেইটোৱেই ক্ৰিয়া বিশেষণ। খোজকাঢ়ে কেনেকৈ, লাহে লাহে বা খৰকৈ, কেনেকৈ, লাহেকৈ, কেনেকৈ, খৰকৈ, সেইটোৱে হ'ল ক্ৰিয়া বিশেষণ। ইয়াত বেগাই যোৱা, কেনেকৈ যোৱা, বেগাই যোৱা। ঠিক আছে, বেগাই যোৱা, যোৱাটো হ'ল ক্ৰিয়া, বেগাইটো হ'ল ক্ৰিয়া বিশেষণ। ঠিক আছে, জোৰকৈ ধৰিম, কেনেকৈ ধৰিম, জোৰকৈ, ধৰিমটো হ'ল ক্ৰিয়াপদ আৰু জোৰকৈ হ'ল ক্ৰিয়া বিশেষণ। ঠিক আছে, বুজি পাইছা? এতিয়া প্ৰশ্ন খ কি দিছে চোৱা। তলৰ দফাটো পঢ়ি দফাটোত থকা ক্ৰিয়া বিশেষণ কেইটা তলত আঁচ টনা বুলি কৈছে। আজি বিদ্যালয়ৰ পৰা
লৰালৰিকৈ আহিলোঁ। কেনেকৈ আহিলোঁ ক্ৰিয়াপদ আৰু লৰালৰিকৈ, গতিকে ই হ'ব ক্ৰিয়া বিশেষণ লৰালৰিকৈ। ঘৰ পাই খেলপথাৰলৈ দৌৰি দৌৰি গ'লোঁ। গ'লোতো হ'ল ক্ৰিয়াপদ আৰু দৌৰি দৌৰিটো হ'ল ক্ৰিয়া বিশেষণ। তেনেতে ধাৰাসাৰে বৰষুণ দিবলৈ আৰম্ভ কৰিলে। ধাৰাসাৰে ক্ৰিয়া বিশেষণ। সেইবাবে আমি সোনকালে খেলা সামৰি হেপাই ফোপাই ঘৰলৈ উভতি আহিলোঁ। সোনকালে আৰু হেপাই ফোপাই ক্ৰিয়া বিশেষণ, গতিকে তলত আঁচটানি দিছোঁ। ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্ন 9গ, তলৰ ক্ৰিয়া বিশেষণ কেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা বুলি কৈছে। মনে মনে শব্দ, ক্ৰিয়া বিশেষণটো আমি বাক্য ৰচনা কৰিলে হ'ব, শিক্ষক অহা দেখি ছাত্ৰ ছাত্ৰীসকল শ্ৰেণীকোঠাত মনে মনে বহিল। তপৰাই, ৰাজুৱে প্ৰশ্নটোৰ উত্তৰ তপৰাই দিলে। লাহে ধীৰে, ককা দেউতাই বয়স হোৱা বাবে লাহে ধীৰে খোজকাঢ়ে। ৰমক জমককৈ, বিয়াৰ মণ্ডপটো ৰমক জমককৈ সজোৱা হৈছে। এনেধৰণে তোমালোকে বাক্য সাজিব পাৰিবা আৰু বেলেগ ধৰণেও তোমালোকে নিজাববীয়াকৈ সাজিব পাৰিবা। ইয়াৰ পিছত আছে ভাৱ সম্প্ৰসাৰণ বুলি। জানো আহা, কৈছে খেল ধেমালি যোগাসন প্ৰাণায়াম আদিয়ে আমাৰ দেহ মন মগজু সুস্থ কৰি ৰাখে। সেইবাবে ভালকৈ উশাহ নিশাহ লোৱাত এইবোৰে ভালকৈ উশাহ নিশাহ লোৱাত, মন শান্ত কৰি ৰখাত, ৰোগ প্ৰতিৰোধ কৰাত, শৰীৰৰ শক্তি বৃদ্ধি কৰাত আমাক সহায় কৰে। প্ৰতিদিনে যোগাসন কৰিলে পঢ়া শুনাত আমাৰ মনোযোগ বাঢ়ে আৰু মন প্ৰফুল্ল হৈ থাকে। সেইবাবে আমি সকলোৱে যোগাসন কৰা উচিত। আৰু প্ৰতি বছৰে 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। ইতিমধ্যে আমাৰ 21 জুন তাৰিখে আমি আন্তৰ্জাতিক যোগ দিৱস বিদ্যালয়তো পালন কৰিছোঁ। নিশ্চয় তোমালোকৰ মনত আছে, হয়নে? আৰু সেই যোগ অভ্যাসবিলাক আমি কৰিলে আমাৰ স্বাস্থ্য ভালে থাকে, মন ভালে থাকে, সেই কথাটোৱে তোমালোকক বুজাবলৈ বিচাৰিছে। ইয়াত এটা প্ৰশ্ন দিছে, ওপৰত যোগাসনৰ ছবিবোৰ চোৱা। ইয়াত চোৱা আসনৰ কিছুমান ছবি দিছে আৰু এই আসনবোৰৰ ভিতৰত যিবোৰ তুমি কৰা সেইবোৰ কি কৈছে, কাষৰ বৃত্তটোত শুদ্ধ চিন দিয়া। তুমি যোনটো কৰা সেইটো তুমি শুদ্ধ চিন দিব লাগে। আৰু ইয়াত নামবিলাক বাৰু তোমালোকে কি জানানে? চোৱা, এনেধৰণে যদি আমি আসন কৰোঁ, ইয়াক পদ্মাসন বুলি কয়, সূৰ্য নমস্কাৰ বুলি কয়, ধেনু আসন বুলি কয়, হয়নে? এই তোমালোকে আসনবিলাকৰ নামো মনত ৰাখিবা। ঠিক আছে। ইয়াৰ পিছত কি কৈছে চোৱাচোন। কি কৈছে? পঢ়া শৰীৰৰ পুষ্টি মনৰ তুষ্টি। জ্ঞানৰ খাদ্যভাস সলনি হোৱা দেখি ককাকে সন্তোষ পালে আৰু ওচৰলৈ মাতি আনি মূৰত হাত বুলাই উপদেশ দিলে যে পষেকত খাবা কেঁহা আৰু তিতা, মাহেকত লাৰু পিঠা, ছালৰ কাৰণে টেঙা ফল ভাল, হাড়ৰ বাবে মিঠা। এই মানে তোমাক কি কৈছে, এইটোৰ পৰা এই বাক্য কেইষাৰি কবিতাৰ দৰে কৈছে, তাত তোমালোকেও নিজে জানিবা, বা ইয়াক ককাকে জ্ঞানক কৈছে যদিও তোমালোকে জানিব লাগে যে পষেক মানে 15 দিনত তিতা আৰু কেঁহা খাবলৈ দিছে। শৰীৰত যদি আমাৰ পেলু বা কিবা বীজাণু থাকে মৰি যায়। মাহেকত লাৰু পিঠাত মিঠা বেছি থাকে, গতিকে মাহেকতহে খাবলৈ দিছে। ছালৰ কাৰণে টেঙা ফল খাবা, টেঙা ফলে আকৌ আমাৰ শৰীৰৰ ছালৰ গঠন বা ছালত হোৱা ৰোগ প্ৰতিৰোধ কৰে। সেইকাৰণে কৈছে ছালৰ কাৰণে টেঙা ফল খাবা। হাড়ৰ বাবে মিঠা, আমাৰ হাড়ৰ কাৰণে কিন্তু আমি আকৌ মিঠাও খাব লাগে। সেইকাৰণে কৈছে হাড়ৰ বাবে মিঠা খাবা। ঠিক তেনেধৰণে আৰু এটা কবিতাৰ দৰে 4 শাৰী বাক্য দিছে চোৱা। আইতাকে জ্ঞানক দুগালত চুমা খাই আশীৰ্বাদ দিলে। থাকিবা হাঁহি নাখাবা বাহি, কৰিবা কায়িক শ্ৰম, খাব লাগে দুগ্ধ, হ'ব লাগে শুদ্ধ, তেহে আঁতৰিব ভ্ৰম। মানে হাঁহি থাকিবা আৰু বাহি মানে পুৰণা ঠাণ্ডা লেতেৰা বস্তুবোৰ নাখাবা, শ্ৰম কৰিব পাৰিবা তেতিয়াহে। আৰু গাখীৰ খাবা, গাখীৰ খালে তোমাৰ শৰীৰ ভালে থাকিব, শুদ্ধ হ'ব, সেইটোকে কৈছে। ঠিক আছে। তাৰপিছত আকৌ কি কৈছে চোৱা, জ্ঞানে ককাক আইতাকক কথা দিলে, খাৱন শোৱন চলন ফুৰণ, মানিম সদায় সদাচাৰ। মানে জ্ঞানে মানি চলিম বুলি কৈছে, খোৱা শোৱা চলা ফিৰা সকলোবিলাক নিয়ম মতেহে কৰিম, আনৰ প্ৰতি সদ্ভাৱ প্ৰীতি ৰাখি কাৰো অংগীকাৰ। মানে সকলোৰে প্ৰতি ভাল ভাৱ আৰু মনত যাতে পজিটিভ থিংকিং এটা লৈ থাকিব, সেইটোকে জ্ঞানে কৈছে। তাৰপিছত কি কৈছে চোৱা, তুমি সদায় কি কৰি ভাল পোৱা, তুমি সদায় কৰা, তুমি কেতিয়াবা কৰা, কেতিয়াও নকৰা কামত সোঁফালে শুদ্ধ চিন দিয়া। তুমি যোনটো কৰা, মই শাক পাচলি খাই ভাল পাওঁ, সদায় খাওঁ হ'লে সদায় দিবা, কেতিয়াবাহে যদি হয়, কেতিয়াও যদি নোখোৱা এইটো কৰিবা। সদায় হ'লে প্ৰথমটো, কেতিয়াবা হ'লে দ্বিতীয়টো, আৰু কেতিয়াও নকৰিলে
শেষৰটো ঠিক প্ৰতিটো কথাতে মই কিতাপ পঢ়ি ভাল পাওঁ, সদায় পঢ়োঁ, কেতিয়াবা পঢ়োঁ, কেতিয়াও নপঢ়োঁ। যোনটো তোমাৰ শুদ্ধ হয় সেইটোতে তুমি শুদ্ধ চিন দিবা। গোটেই কিতাপ তোমালোকে পঢ়ি লৈ তোমালোকে এইটো নিজাববীয়াকৈ কৰিবা, ঠিক আছে। ইয়াৰ পিছত কি আছে চাওঁ আহা। ইয়াৰ পিছত এটা দফা দিছে, এই দফাটো তোমালোকক পঢ়িবলৈ দিছে আৰু তাৰ পিছত কেইটামান প্ৰশ্ন আছে আৰু প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগিব। দফাটোত দিছে বিবেক আৰু মাধুৰ্য ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ। বিবেকে পুৱা শুই উঠি সদায় দাঁত ঘঁহি উঠি এগিলাচ পানী খায়। কিছু সময় পঢ়া শুনা কৰি গা ধুই ভাত খাই পৰিষ্কাৰ কাপোৰ পিন্ধি স্কুললৈ যায়। সি নিজৰ পঢ়া কিতাপ পত্ৰবোৰ বৰ পৰিপাটিকৈ ৰাখে। শিক্ষকে কৰিবলৈ দিয়া গৃহকাৰ্যবোৰ বৰ সুন্দৰকৈ কৰে, সেইবাবে শিক্ষকসকলে তাক প্ৰশংসা কৰে। তাক বিবেক আৰু মাধুৰ্যৰ ভিতৰত আমি বিবেকৰ কথা পঢ়িলোঁ। বিবেকক সকলোৱে ভাল পায় আৰু বিবেকে সকলোবিলাক সজ আচৰণ ভাল কামেই কৰা আমি দেখিবলৈ পাইছোঁ। আনহাতে চাফ চিকুণকৈ থকাৰ প্ৰতি মাধুৰ্যৰ কোনো ধাউতি নাই। ইয়াত দ্বিতীয়জন ছাত্ৰ ৪ৰ্থ শ্ৰেণীৰ মাধুৰ্যৰ কথা কৈছে। মাধুৰ্য চাফ চিকুণকৈ থাকিবলৈ কোনো ধাউতি নাই। শিক্ষকে প্ৰায় তাক পৰিষ্কাৰকৈ থাকিবলৈ, দাঁত ঘঁহিবলৈ, নখ চুলি কাটিবলৈ সোঁৱৰাই থাকিব লাগে। সকলোবিলাক কাম কৰিবলৈ সোঁৱৰাই থাকিব লাগে। আনকি মধ্যাহ্ন ভোজন খোৱাৰ পৰতো সি প্ৰায় হাত ধুবলৈ পাহৰে। সঘনাই অসুখত ভুগি থকাৰ বাবে মাধুৰ্যই মাজে সময়ে স্কুলত অনুপস্থিত থাকিবলগীয়া হয়, আৰু যিহেতু তেওঁৰ খোৱা বোৱা আচৰণবিলাক বেয়া, গতিকে গা বেয়া হয় আৰু বিদ্যালয়ত অনুপস্থিত থাকিবলগীয়া হয়, ঠিক আছে। ইয়াৰ পিছত আমি ইয়াৰ প্ৰশ্নকেইটা কৰোঁ আহাচোন। প্ৰশ্ন ১৩ খত উত্তৰ দিয়া বুলি কৈছে। প্ৰশ্নটো কৈছে বিবেক আৰু মাধুৰ্যৰ ভিতৰত কাৰ অভ্যাস ভাল বুলি তুমি ভাবা আৰু কিয়? উত্তৰ, মই বিবেকৰ অভ্যাস ভাল বুলি ভাবোঁ, কাৰণ বিবেকে পুৱা শুই উঠি সদায় দাঁত ঘঁহে, পানী খায়, গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি স্কুললৈ যায় আৰু কিতাপ পত্ৰ পৰিপাটিকৈ ৰাখে। ইয়াৰ পিছৰ প্ৰশ্ন, চাফ চিকুণকৈ থাকিলে আমাৰ কি কি লাভ হয়? উত্তৰ, চাফ চিকুণকৈ থাকিলে আমাৰ বেমাৰ আজাৰ নহয় আৰু স্বাস্থ্য সদায় সুস্থ সবল হৈ থাকে। ইয়াৰ পিছৰ প্ৰশ্ন, নিজৰ ঘৰখনৰ লগতে বিদ্যালয়খন আৰু চৌপাশ পৰিষ্কাৰ কৰিবলৈ তোমালোকে কি কি কাম কৰিবা? উত্তৰ, আমি জাবৰ জোথৰ নিৰ্দিষ্ট ঠাইত পেলাম, চৌপাশ সদায় সৰা মচা কৰিম আৰু নিয়মীয়াকৈ গছপুলি ৰুম। ইয়াৰ পিছৰ প্ৰশ্ন, মাধুৰ্যৰ অভ্যাসবোৰ তুমি শুদ্ধ বুলি ভাবানে? মাধুৰ্যৰ অভ্যাস সলনি কৰিবলৈ তুমি কি পৰামৰ্শ দিবা? উত্তৰ, মাধুৰ্যৰ অভ্যাসবোৰ মই শুদ্ধ বুলি নাভাবোঁ। মাধুৰ্যক মই সদায় পৰিষ্কাৰকৈ থাকিবলৈ, দাঁত ঘঁহিবলৈ, নখ চুলি কাটিবলৈ আৰু খোৱাৰ আগত ভালদৰে হাত ধুবলৈ পৰামৰ্শ দিম। ইয়াৰ পিছত কৈছে হাতে কামে কৰোঁ আহা। ১৪ত কৈছে ফল মূলৰ চালাড কেনেকৈ প্ৰস্তুত কৰে শিকোঁ আহা। প্ৰয়োজনীয় সামগ্ৰী: পকা আম এটা, আপেল এটা, পকা কল দুটা, ডালিমৰ গুটি কেইটামান, পকা অমিতা এটা আৰু জোখমতে ক্ৰীম বা মৌ। এইখিনি তোমালোকক প্ৰয়োজনীয় সামগ্ৰী লাগিব। প্ৰথমে গোটেইখিনি ফল পৰিষ্কাৰকৈ ধুই লোৱা। আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে কাৰণে ধুই ল'বই লাগিব। তাৰপিছত প্ৰত্যেকবিধ ফলৰ বাকলি গুচাই লোৱা, আৰু বাকলি গুচোৱাৰ পিছত কি কৈছে, বাকলি গুচাই থোৱা ফলখিনি সৰু সৰুকৈ কাটি বহল বাতি এটাত লোৱা, আৰু সেই বাতিটোত লোৱাৰ পিছত কি কৈছে, এতিয়া সেই টুকুৰাবোৰ ভালকৈ মিলাই লৈ তাৰ ওপৰত কেইচামুচমান ক্ৰীম বা মৌ ঢালি দিয়া। ক্ৰীম বা মৌ দিলে খাবলৈ আৰু মিঠা সোৱাদযুক্ত হৈ পৰিব, এটা ধুনীয়া সোৱাদ ওলাব। এনেদৰে ফল মূলৰ সুস্বাদু চালাড সাজু হৈ যাব, আৰু এনেধৰণে আমি ফল মূলৰ চালাড প্ৰস্তুত কৰি খালে আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। আমি এই পাঠটো ইমানতে শেষ কৰিছোঁ দেই। ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। সম্পূৰ্ণ পাঠটোৰ ভিডিঅ' তোমালোকলৈ আগবঢ়ালোঁ। যদি তোমালোকৰ কিবা খোকোজা বা জানিবলগীয়া আছে কমেণ্ট যোগে জনাবা। ইমান সময়লৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।